এভৰিৱান কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালেই আৰু মোৰ খবৰ একেবাৰে ভালো বেয়াও আৰু কি ক'ব মানে লাইনে দিলে অশান্তি এতিয়া দিছে বৰষুণে অশান্তি সঁচাকৈ বহুত বেয়া লাগিছে ইমান বৰষুণ দিছে আজি 3 দিনেই হ'ল বৰষুণ নাই কমা আৰু ক'ৰবাততো বানপানীও হৈছে বাট আমাৰ ইয়াতো অকণমান পানী হৈছে ক'ৰবাত কিবা কিবি বাট বানপানী নাই হোৱা আৰু তেনেকৈ বানপানী নহয়ও এবাৰো হোৱাও নাই কিছুমান ঠাইত আকৌ বানপানী হৈছে বেয়াও লাগিছে মন তেনেকুৱা আৰু বানপানী চানপানী হ'লে বেয়াও লাগে গতিকে বলক ময়ো ভিডিঅ'টো ভাবিছোঁ আৰম্ভ কৰোঁ ঠাণ্ডা ঠাণ্ডা বতৰ শুয়ে আছিলোঁ বাৰু অলপ ফুৰিও আহিলোঁ শুয়ে থকা হয় গতিকে ভাবিলোঁ ভিডিঅ'টো মই অন কৰোঁ অকণমান এটলিষ্ট টাইমখিনি পাৰ হ'ব শুই থকাতকৈ তো কি দেখুৱাব বাৰু নাজানো দেখুৱাবলৈ চেষ্টা কৰিম বলক ভিডিঅ'টো এনেকৈ আনিলোঁ তো গাইজ এতিয়া গৈ আছোঁ আমি গাঁৱৰ ভিতৰত ক'ৰবাত পানী হৈছে গতিকে আমি ভাবিছোঁ অকণমান চাই আহোঁ আজিলৈকে মানে আমি পানী মানে আমাৰ এইখিনি জেগাত মানে নহয় আৰু পানী সেইকাৰণে আমি চাই আহোঁ এপাক ব'লক গৈ থাকোঁ লগতে আপোনালোককো আমি লৈ যাম এইখন হৈছে আমাৰ ওচৰৰে এখন পথাৰ আৰু পথাৰখন পানীৰে চাওক একেবাৰে বিল যেন লগা হৈ গৈছে সঁচাকৈ ইমান বেছি বৰষুণ দিছে এইকেইদিন পানী আৰু এইটো হৈছে এটা পুলুং আমি দং বুলিও কওঁ বাৰু দঙত ইমান বেছি পানী হৈছে এয়া পথাৰৰ পানীবিলাকো এনেকৈ জমা হৈ গৈছে মানে তো পৰিৱেশটো ইমান বেয়াও নালাগে বাৰু তথাপিও এইবিলাক চাওক মাছ মাৰি আছে আৰু চাওঁ ৰ'ব কিমান বেছি মাছ পাইছে মই মাছ মৰা কাৰ্য চাই বহুত বেছি ভাল পাওঁ মই নিজেও কেতিয়াবা এনেই মাৰোঁ আৰু কিন্তু সিমান এটা নাজানো তথাপিও মানে বেলেগে মাৰিলে বহুত বেছি ভাল পাওঁ এয়া মাৰি আছে আৰু এইপিনে চাওক কিমান পানী হৈছে এই মানুহজনে একদম ডুবিয়ে যাব কেইদিনমান আৰু বৰষুণ দিলে গতিকে সেয়া পানী একেবাৰে নক'ব আৰু বহুত জোৰ ধাৰ আহিছে আৰু চাৱা হওকচোন মাছ কিমান পাইছে সৰু সৰু মাছ পাই আছে কিছুমান এয়া বাল্টিঙত থৈ আছে এইপিনে চাওক সৰু সৰু কিছুমান মাছ এবাৰ পায়ো এবাৰ নাপায়ো তেনেকুৱা সেয়াই আৰু আগলৈ চাওক আপোনালোকে ভিডিঅ'টো নেক্সট ডে আৰু মই গৈছিলোঁ বজাৰত কিবা অলপ কৰিব মানে ওচৰতে আৰু দোকানত গৈছিলোঁ অলপ কিবা কিবি কৰি আনিলোঁ তেতিয়াহ'লে বহুত জোৰ ভোক লাগিছে এতিয়া পুৱা কিবা এটা খাই লওঁ ভাতে খাম বাৰু তেতিয়াহ'লে ব'লক গৈ থাকোঁ আৰু এই পাগলী দুজনীকো লগতে লৈ গৈছিলোঁ একদম হাল্লা কৰি আহি আছে গতিকে ব'লক এয়া মোৰ ভাতৰ লগত আছে এয়া দাইল এয়া ৰঙালাও আলু মটৰ তেনেকৈ এটা চব্জি ঘৰৰে হয় দেই ৰঙালাও আৰু এইপিনে হৈছে গৰৈ মাছৰ পুৰা পিটিকা মই গৰৈ মাছৰ পুৰা পিটিকা খাই বহুত বেছি ভাল পাওঁ আপোনালোকে কেনেকুৱা আছিলে গতিকে বাহিৰৰ পৰা আহিলোঁ আৰু মই ড্ৰেছ খোলাই নাই আৰু এইটো এটা মই অৰ্ডাৰ কৰিছিলোঁ ৱাও দেখি পাইছেনে নাই ৱাও এল'ভেৰা জেল হয় 300 লৈছে এইটোত আপোনালোকে ইউজ কৰিব পাৰে বহুত বেছি ভাল হয় স্কিনখনটো মইশ্চাৰাইজ হয় আৰু এইবিলাক যিবিলাক শালমনবোৰ এইবিলাক নোহোৱা হয় বুলি কয় শালমনটো বাৰু নিজে নিজে নাইকিয়া হয় এইটো কথা নাই কিন্তু এইটো লগাব লাগে আমাৰ স্কিনখন ভালে থাকে আৰু এইটো মই এতিয়া কৈছিলোঁ মই এটা স্কিন কেয়াৰ লৈছিলোঁ মুলতানী মিট্টি আৰু এয়া এল'ভেৰা জেল যদি একেলগে মিক্স কৰি ঘঁহিব পৰা যায় দেন বহুত বেছি ভাল হয় এইটোত ভিটামিন চি আছে ভিটামিন চিৰ হয়তো আৰু আপোনালোকে আনিব ইউজ কৰিব আৰু ইউজ কৰি প্ৰডাক্টটো কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মই আগতে এটা ইউজ কৰিছোঁ এইটো মানে মই আপোনালোকক ভিডিঅ' দিছিলোঁৱে বাৰু আৰু এইটো এটা গতিকে মই লগাওঁ এনেকুৱা আপোনালোকে লগাই যদি কমেণ্ট কৰি জনাব তো সেয়াই আৰু দিনটো ব্যস্ততাৰ মাজতে পাৰ কৰি আছোঁ আহিলোঁ বাহিৰৰ পৰা একো খাই যোৱা নাছিলে আজি বহুত বেছি ভোক লাগিছে এতিয়া কিবা এটা খাই লওঁ তাত গৈ বাৰু ভিডিঅ' কৰা নহ'লে কাৰণ জল্দি আহিবলগীয়া হ'ল যিহেতু কাম আছিলে চ' ব'লক তেতিয়াহ'লে আগতে ভিডিঅ'টো মানে আগত মুখত লগোৱাৰ লগতে এইটো আপোনালোকে চুলিটো লগাব পাৰে চুলিৰ ঘূৰে আপোনালোকে এয়া অকণমান লগাই দিব সঁচাকৈ বহুত বেছি প্ৰমাণ পোৱা যায় এনেও এল'ভেৰাটো চুলিৰ বাবে ভাল স্কিনৰ বাবে ভাল গতিকে এইটো আপোনালোকে চুলিতো ব্যৱহাৰ কৰিব পাৰিব মই চুলিটো এয়া ব্যৱহাৰ কৰোঁ গতিকে আপোনালোকে ব্যৱহাৰ কৰি চাব কেনেকুৱা পায় মোক জনাব তো মোৰ গলৰ অকণমান প্ৰব্লেম হৈ আছিলে মানে একদম চৰ্দি লাগিব আৰু ভিতৰি লাগিছে এয়া চাট মছলা অলপ দি লওঁ এয়া হৈছে মেগী চুপ আৰু মেগীৰে মই চুপ এটা বনালোঁ মেগী দি পেলাই তাত পানী দি পেলাই আৰু এয়া ৰেড চিলি অলপ বেছিকৈ দিম কাৰণ মোৰ বহুত জ্বলা লাগে মোক গতিকে সেয়াই আৰু এয়া মোৰ চুপ ৰেডি এনেকৈ মেগীৰ চুপ আপোনালোকে বনাই খাই চাবচোন কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব আৰু মই জ্বলা লৈ লৈছোঁ আৰু চুপত যদি জ্বলা নহয় দেন খাই লাভ নাই গতিকে মই অভাৰ জ্বলা লৈছোঁ যিহেতু মোৰ গলৰ প্ৰব্লেম বৰষুণ দিছে আৰু এতিয়া আহি গ'ল মোৰ এটা পাৰ্চেল এয়া তো আপোনালোকক বলক দেখাই আছোঁ বহুতকেইটা পাৰ্চেল আহিছে আপোনালোকক একেলগে গোটেইকেইটা দেখুৱাই আছোঁ তেতিয়াহ'লে বলক বৰষুণ দিছে আৰু এইবিলাক ছাগলী ইয়াতে বান্ধি থৈছে আমাৰ হাল্লা হৈ থাকিব পাৰে আপোনালোকে বেকগ্ৰাউণ্ড চাউণ্ড একেবাৰে ইগন'ৰ কৰক তেতিয়াহ'লে বলক মোৰ গৈ থাকোঁ নহ'লে ভিজি বেগে চ' গাইজ এয়া মই এটা আইশ্বেড' বক্স অৰ্ডাৰ কৰিছিলোঁ মোক খুব প্ৰয়োজন হৈছিলে গতিকে ভাবিলোঁ এটা আইশ্বেড' বক্স অৰ্ডাৰ কৰি দিওঁ আৰু খুব কম প্ৰাইজতে বহুত মৰম লগা এটা আইশ্বেড' বক্স পাই গ'লোঁ সঁচাকৈ বহুত ধুনীয়া আপোনালোকে ল'ব পাৰে
আৰু ইয়াৰে লগতে হাইলাইটাৰটো আছেই, গতিকে হাইলাইটাৰটো আৰু এক্সট্ৰাকৈ কিনিব নালাগে। আৰু ইয়াতে বিভিন্ন কালাৰৰ আছে আইশ্বেডো, আৰু তলত এটা লেয়াৰ আছে, তাত মানে লিপষ্টিক কিছুমান, ব্ৰাছ কিছুমান, সেইখিনি কোৱালিটিও আপোনালোকে ইয়াতে পাই যাব। আৰু এইপিনে মই এটা ফেটমি ফাউণ্ডেশ্যন অৰ্ডাৰ কৰিছিলোঁ। এই ফাউণ্ডেশ্যনটো মোক খুব ভাল পাওঁ আৰু চাই ল'লোঁ প্ৰডাক্টটো ভালেই আহিছে। আপোনালোকৰ লগতো ভাবিলোঁ এবাৰ শ্বেয়াৰ কৰি চাওঁ কেনেকুৱা হয়, আপোনালোকে কেনেকুৱা পায়, কেতিয়াবা ল'লে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এইপিনে মই এটা কাৰ্ল মেচিন অৰ্ডাৰ কৰিলোঁ, আৰু এইটো খুব মৰম লগা, বেগত কেৰি কৰিব বহুত ধুনীয়া, বহুত দূৰ গ'লেও লৈ যাব পাৰি। গতিকে মই এনেকুৱা এটা কাৰ্ল মেচিনো অৰ্ডাৰ কৰি দিলোঁ। এয়া যেতিয়া আমাৰ ঘৰত মই অৰ্ডাৰ কৰোঁ কিবা আহে, তাৰপিছত এনেকুৱা যিবিলাক বাকলিটো যেতিয়া এনেকুৱা টাইপ আহে, আমি ফুটাই বহুত বেছি ভাল পাওঁ। আৰু আমি আগতে যেতিয়া ৰঙিয়াত আছিলোঁ, লগবিলাকে যেতিয়া কৰে এনেকৈ মই ফুটাওঁ, বহুত ভাল পাওঁ। আৰু সঁচাকৈ এইবিলাক বহুত বেছি মনত পৰে। আৰু মোৰ ভণ্টিয়েতো এইটো বহুত বেছি ভাল পায়, গতিকে তাইও এয়া এনেকৈ ফুটাই আছে। চ' আজিৰ ভিডিঅ'টো মই ভাবিছোঁ এইখিনিতে এড কৰোঁ, আমিও ফুটাওঁ। আপোনালোকে ফুটাই নে নুফুটাই কমেণ্ট কৰি জনাব, আৰু দীঘলীয়া হৈ যাব ভিডিঅ'টো, সেইকাৰণে ভাবিছোঁ আজি এইখিনিতে এড কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু আগৰ পৰা যিসকলে কৰি আছে তেওঁলোকক বহুত বেছি ধন্যবাদ। তেতিয়াহ'লে আজিলৈ বাই বাই, পুনৰ এটি ভিডিঅ'ত লগ পাম। বাই বাই।